Good morning. মই ৰিজু আৰু মই নিৰঞ্জন and welcome to our channel অসমীয়া কাপল। আজি হৈছে 9 তাৰিখ আৰু এতিয়া ৰাতিপুৱা 7টা হৈছে। 9 তাৰিখ মানে আজি ৰিজুৰ বাৰ্থডে আৰু ৰিজুৰ বাৰ্থডেৰ কাৰণে আজি আমি ঘূৰিবলৈ যাম। আজি আমি ঠাণ্ডা ঠাণ্ডা বতৰ খাব যাম। কলৈ যায় আপোনালোকে চাই থাকিব। কেনেকুৱা লাগিছে বাইকখন মজা ন থেংক ইউ অভিজিত তুমি আজি বাইকখন দিয়াৰ কাৰণে আজি স্পেচিয়েল মানুহৰ বাৰ্থডে গতিকে ভাবিলোঁ স্পেচিয়েল বাইক এখনো লৈ আহোঁ যাতে ৰাইডটো স্পেচিয়েল হয় আৰু এতিয়া আমি আহি পাইছোঁ খুব ধুনীয়া জেগা এটাত মানে জেগাটো কি আৰু গৈ থাকোঁতে ধুনীয়া জেগা এটা পাইছোঁ আৰু আমাৰ চাৰিওপিনে আছে চাহ বাগান মুখকে লুকাই দিছে আচ্ছা তুমি আৰু এয়া মোৰ লগত আছে বাৰ্থডে গাৰ্ল তাইৰ ফোন আহিয়ে আছিলে এইমাত্ৰ বন্ধ হৈছে তাৰপিছত মই কেমেৰাটো অন কৰিছোঁ তুমি আজি ফ্ৰী নোপোৱা আৰু ইমান ফোন আহে বাপৰে মোৰ বাৰ্থডেত হ'লে কোনেও ফোন কৰে শিক্ষা এনেকুৱা ফ্ৰেণ্ডক অৱশ্যে ময়ো নকৰোঁ মেছেজ এটা দি থৈ দিওঁ এনেকুৱা আৰু কিবা কৰিব লাগিব আজি আমি গৈ আছোঁ এতিয়া মেঘালয়ৰ পিনে ন আৰু যদি সোমাম গৈ পাওঁ নাজানো বাৰু এতিয়া খালি গৈয়ে আছোঁ যদি সোমাব দিয়ে মেঘালয়ত তেতিয়াহ'লে আমি মেঘালয়ৰ ভিতৰত যাম আৰু যদি সোমাব নিদিয়ে তেতিয়া আৰু ঘূৰি আহিম আৰু দুখ মনে ন ঠিক আছে গৈ থাকোঁ নেকি যাওঁ নেকি আৰু এতিয়া আমি এইটো ৰাস্তাৰে যাব লাগিব ট্ৰাকখন কেনেকৈ আহিছে দেখি মোৰ খুবেই ভয় লাগিছে এইটো ওপৰলৈ আমি যাম এতিয়া ট্ৰাক আহিছে আজি নিৰঞ্জনৰ ওপৰতে ভৰসা আৰু মোক ভালকৈ লৈ গ'লে হ'ল আৰু দেই তুমি নিজৰ লাইনত নাই ট্ৰাককেইখনৰ মুখকেইখন দেখিলেই ভয় লাগে আৰু তাৰপিছত আমি দেখিলোঁ ট্ৰাকৰ লাইন আৰু সৰু সুৰা লাইন নহয় একেবাৰে 1 কিলোমিটাৰ বা 2 কিলোমিটাৰৰ ভিতৰত হ'ব ইমান দীঘল লাইন আছিলে যে আমি গৈ থাকোঁতে বহুত সময় লাগি গ'ল আৰু তাৰপিছত আমি আহি পালোঁ য'ত পাছ ল'ব লাগে মেঘালয় সোমাবলৈ আৰু তাতে আধা ঘণ্টামান ৰ'লোঁ এই সাধাৰণ পাছখন দিছে হাতে লিখি আৰু তাত যেনিবা ডিটেইলছবোৰ লৈছে কিন্তু ইয়াত জাষ্ট এই পাছখন দিছে পাছখন পাই এতিয়া আমি মেঘালয়ত সোমাই গৈছোঁ আৰু এটা আমি জেগা আহি পাইছোঁ তো আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগে এই তাত যি দেখি আছে ন এইবিলাকে আমাৰ কাছাৰ তলত আৰু এতিয়া আমি পাহাৰৰ ওপৰত আহি গ'লোঁ এতিয়া ৰাতিপুৱাৰ বাজিছে 9টা আৰু আমি কণ্টিনিউৱাছলি 2 ঘণ্টা বাইকত আহি আছোঁ ইয়াতে ৰৈছোঁহি এতিয়া আমি মেঘালয়ত আছোঁ আৰু আগলৈকে যাম আৰু তাত কিবা এটা খাই ল'ম নে কি কোৱা খাবতো লাগিব বহুত ভোক লাগিছে কাৰণ আমি অকল চাহ খাই আহিছিলোঁ আৰু লগতে কেক এতিয়া বহুত ভোক লাগিছে আৰু অকণমান আগত গৈ কিনে আমি যদি কিবা পাওঁ তাত খাই ল'ম হিমালয়ান ব্লেক বিয়াৰ এতিয়া আমি আছোঁ নাৰপু ৱাইল্ড লাইফ চেংচুৱেৰী মানে ৰাস্তা দি গৈ থাকোঁতে পাইছোঁ
আৰু দুই চাইডে পুৰা জংঘল আৰু ইয়াত দেখিছোঁ দেখোন ভালুকৰ কিবা কি এয়া দিয়া আছে হিমালয়ান ব্লেক বিয়াৰ তো ভয় লাগিছে হঠাৎ যদি ওলাই যায় কিন্তু নোলায় কাৰণ ইয়াত ইমান গাড়ী আহি থাকে গতিকে এইবোৰ জংঘলৰ ভিতৰতে থাকে আৰু আমাৰ ৰিজুৰ এতিয়াও ফোন আহিয়ে আছে য'ত ৰখোঁ তাতেই ফোন আহি যায় বাপৰে আমি আকৌ আগুৱাই গ'লোঁ আৰু গৈ 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 এখন সৰু টাউন পালোঁ যিখনৰ নাম হৈছে উমকিয়াং সেইদিনা চাগে তাত বজাৰ আছিলে যাৰ কাৰণে কি মানুহ বহুত আছিলে ৰাস্তাত আৰু আমি এনেকৈ গৈ থাকিলোঁ আমি আহি এইখিনি জেগা পালোহি কি জেগা নামটো নাজানো ডাঙৰ ডাঙৰ পাহাৰ আছে পাহাৰ আছে অঁ চাৰিওপিনে পাহাৰে আৰু ইয়াতে এটা মন্দিৰ আছে ইয়াতে মানে আগতে চাগে বহুত এক্সিডেণ্ট হৈছিল সেইকাৰণে মন্দিৰ বনাই দিয়া হৈছে দুৰ্গা মন্দিৰ আৰু এইমাত্ৰ দেখিলোঁ আমি এই ট্ৰাক ড্ৰাইভাৰ কিবা ড্ৰাইভাৰ এনেকুৱা ড্ৰাইভাৰবিলাকে ইয়াতে পূজা কৰি অঁ ইয়াতে পূজা দিয়ে যাতে এক্সিডেণ্ট নহয় মন্দিৰটোৰ পৰা ওলাই আমি এটা সুৰংগ পালোঁ সুৰংগটোত ৰিজুৱে বহুত ভয় কৰিছিলে কাৰণ বহুত আন্ধাৰ আছিলে কিন্তু আমিতো যাবই লাগিব আৰু আমি গৈ থাকিলোঁ তাৰপিছতে পালোঁ এখন ধুনীয়া নদী য'ত বহি আমি অলপ দেৰি জিৰালোঁ আৰু দুখনমান ফটো উঠিলোঁ আৰু তেতিয়ালৈকে আমাৰ পেটৰ ভোক মূৰত উঠিছিলে এতিয়া আমি সোমাইছোঁ এখন হোটেলত আৰু ইয়াতে দিছে আমাক স্পেচিয়েল ডিছ বইল ডিছ চিকেন বইল তাৰপিছত বন্ধাকবি বইল আৰু এতিয়া আমি খাম পেট ভৰাই খাম তাৰপিছত আকৌ আগলৈ যাম কিবা ক'বা একেবাৰে খোৱাত বিজি সি আৰু ইফালে ভিডিঅ' পিনে চাব টাইমেই নাই ঠিক আছে আমি যে খাওঁ তেতিয়াহ'লে দেই এইটো হৈছে বন্ধাকবি বইল আৰু মইতো খাই খুবেই ভাল পাওঁ এইটো আগতে মই বহুত খাইছিলোঁ আজিকালি খোৱা নহয় বাৰু ইমান এইটো হেল্ডিও হয় লগতে খাবলৈ টেষ্টিও হয় আমাৰতো খাব মন আছিলে গাহৰি কিন্তু গাহৰি নাপালোঁ সেইকাৰণে চিকেনেৰে খাই দিলোঁ আৰু এতিয়া আমি অকণমান ৰৈছোঁহি ইয়াত আৰু নিৰঞ্জনে মই যা এটা ভিডিঅ' কৰিছে মানে এইখন পাহাৰ তাৰ পৰা আহি গ'লোঁ আমি আৰু আহি এতিয়া ৰৈ আছোঁহি আমাৰ অসমত ভাত খাই অকণমান আগলৈ গ'লোঁ আৰু তাৰপিছত ঘূৰি আহিলোঁ আৰু এইবিলাক ব্লগ নকৰিলোঁ কাৰণ দেৰি হৈ আছিলে আৰু সোনকালে ঘূৰি আহিম বুলিয়ে ভাবিছিলোঁ সেইকাৰণে আৰু ব্লগ কৰা নহ'ল ন আজিৰ দিনটো খুবেই ভাল লাগিল কাৰণ আমি ফুৰিব গ'লোঁ বহুত দিনৰ মূৰত বাইকত ইমান দূৰ বহুত দিনৰ পিছত গ'লোঁ বহুত দিনৰ মূৰত গ'লোঁ তাৰ লগতে আজি মই শুকান মাছৰ চাটনি আৰু বন্ধাকবি বইল খালোঁ বা যিটো নেকি বহুত দিন খোৱা নাছিলোঁ আজি খালোঁ চ' খুবেই ভাল লাগিছে আৰু মেঘালয়ত অকণ ঠাণ্ডাও লাগিছিলে বহুত ভাল লাগিছে অসমত সোমালে বাৰু গৰম লাগিছে তথাপি একো নাই দিনটো আজি খুবেই ভাল লাগিল বহুত এনজয় কৰিলোঁ এই ধুনীয়া ধুনীয়া পাহাৰবিলাক এনজয় কৰিলোঁ সেইখন পাহাৰ তাত আছিলোঁ আমি ন তাত আছিলোঁ এতিয়া অসমত এই তাত ঠাণ্ডা আৰু ইয়াত মহা মানে খাটাৰনাক গৰম আহি এটা আইচক্ৰীম খাই দিলোঁ আইচক্ৰীম খাই ৰখিছোঁ ৰখি পিনিহে কেমেৰা ওলাইছোঁ আৰু এতিয়া আমি ঘৰলৈ যাম আৰু অঁ তেন্তে আজি ব্লগটো এইখিনিতে সামৰণি কৰিছোঁ ন তব তক কে লিয়ে বাই বাই নেক্সট ব্লগত লগ পাম